Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ আন একটি ব্লগলৈ আৰু আজি ব্লগটো এতিয়াহে ষ্টাৰ্ট কৰিলো এতিয়া কেটা বাজিলে এতিয়া বাজিলে 7টা সো ব্লগটো ইয়াতে ষ্টাৰ্ট কৰিলো আৰু আজি তেনেকৈ বিশেষ একো নেদেখাও এনে আপোনালোকক সৰুকে ব্লগটো দিম বুলি ভাবিছো আৰু আজি মই আপোনালোকক শেয়াৰ কৰি আছো চিকেন ফ্ৰাই ৰেচিপি সো চিকেন ফ্ৰাইটো নো কোনে বনাইছে হেতু মই আপোনালোকক দেখুৱাই আছো আৰু তাৰ আগতে আপোনালোকক মই এতিয়া ৰেচিপিটো শেয়াৰ কৰি আছো আৰু তাৰ পিছত কোনেনো বনাইছে এটো মই দেখুৱাই আছো তেন্তে ব্লগটো ষ্টাৰ্ট কৰি দিও বনাবৰ কাৰণে প্ৰথমে চিকেন খিনি এনেদৰে ভালদৰে ধুই সৰু সৰুকে অকমান পিচ কৰি পিচ খিনি আকৌ মাজে মাজে অকমান কাটি কাটি লব তাৰ পিছত তাতে আদা নহৰু পেষ্ট আপোনালোকে এড কৰি দিব আৰু অকমান নিমখ এড কৰি এনেদৰে নেমু অকমান চেপি 20 মিনিট মানৰ কাৰণে ভালদৰে হানি ঢাকি থৈ দিব আপোনালোকে ইয়াতে এড কৰিব দৈ 3 স্পুন তাৰপিছত ধনিয়া পাউডাৰ 1 টিস্পুন হালধি হাফ টিস্পুন কাশ্মীৰী ৰেড চিলি পাউডাৰ 1 টিস্পুন এনে চিলি পাউডাৰ হাফ টিস্পুন এণ্ড ব্লেক পেপাৰ পাউডাৰ হাফ টিস্পুন আৰু লগতে কণী এটা এনেদৰে ইয়াতে দি ল'ব কৰ্নফ্লোৰ এনেকুৱা ডাঙৰ চামুচেৰে 1 চামুচ দি দিলে হ'ল এড কৰিব ইয়াতে ময়দা 2 স্পুন এড কৰি দিলে হ'ল ময়দা তাৰ পিছত ইয়াতে গৰম মছলা আপোনালোকে এড কৰি আধা ঘণ্টা মানৰ কাৰণে ভালদৰে হানি ঢাকি থৈ দিলে হ'ল কেৰাহীত এনেদৰে ৰিফাইন তেল দি তেলখিনি গৰম হ'ব দিব তাৰ পিছত এই চিকেনখিনি যোনটো এনেকে হানি থৈ দিছিলো এই চিকেনখিনি এনেদৰে দি দি ফ্ৰাই কৰিলে হ'ল আৰু এইখিনি ফ্ৰাই হৈ যোৱাৰ পিছত আপোনালোকে একদম লো ফ্লেমত ফ্ৰাই কৰিব ভালদৰে 10 to 15 মিনিটস ফ্ৰাই কৰি ল'ব আৰু ফ্ৰাই কৰি হৈ যোৱাৰ পিছত এইখিনি নমাই থলে হ'ল এইখিনি ফ্ৰাই কৰি হৈ গ'ল এতিয়া নমাই দিলে হ'ল এনেদৰে বাকিখিনিও ফ্ৰাই কৰি ল'ব তাৰপিছত আৰু এইখিনি বস্তু ক্ৰিস্পি কৰাৰ কাৰণে কি কৰি আছো আপোনালোকক দেখুৱাই আছো গোটেইখিনি আগত ফ্ৰাই কৰি লওঁ তাৰপিছত দেখুৱাই আছো আৰু এয়া চিকেন ফ্ৰাইটো মই বনোৱা নাই দেই আগতে কৈছো এয়া মোৰ বায়েহে বনাইছে তাইক দেখুৱাই দিছো তুমি বনাইছা যে মই কৈ দিছো দেই নহলে তাই সদায় মানে কমপ্লেইন কৰি থাকে মই নকওঁ যে সেইটো কাৰণে এই গুটেইখিনি ধুনিয়াকে ফ্ৰাই কৰি হৈ গল আৰু এইখিনি অলপ টাইম ঠাণ্ডা হ'বলে নমাই থৈ দিছো আৰু এইখিনি ঠাণ্ডা হৈ যোৱাৰ পিছত এইখিনি বস্তু আকৌ মানে কালাৰফুল কৰিবলে তাৰ মানে এতিয়াও ইয়াৰ কালাৰটো ইমান ৰঙা হোৱা নাই মানে ৰঙচুৱা হোৱা নাই কালাৰটো চেঞ্জ কৰিবলে আৰু বস্তুটো ক্ৰিস্পি কৰিবলে কিনো কৰি আছো আপোনালোকক দেখুৱাই আছে একদম ইজি প্ৰসেস জাস্ট চাই থাকক আপোনালোকে আকৌ পুনৰ তেলটো এনেদৰে দি পেলাই গৰম হ'ব দিছো তাৰ পিছত এইখিনি যেতিয়া একদম পুৰা গৰম কৰি ল'ব ভালদৰে যাতে একদম পুৰা কেৰাহীৰ পৰা ধোৱা ওলাই যায় তাৰ পিছত এই ঠাণ্ডা হোৱা এইখিনি এতিয়া ঠাণ্ডা হৈ গ'ল এইখিনি ইয়াতে দি পেলাই ফ্ৰাই কৰি লওঁ মানে ফ্ৰাই কৰি ল'ব বাই এতিয়া এইটো খাবলৈ ক্ৰিস্পিও হ'ব প্লাছ ইয়াৰ কালাৰটো আৰু ধুনীয়া হ'ব আৰু আপোনালোকে এইটো চাটনি দিও খাব পাৰে যিকোনো চাটনি ইউজ কৰিব পাৰে অৰ টমেটো সস দিও খাব পাৰে আমি আজি চাটনি নবনাও সো আমি টমেটো সস দিয়ে খাম আপোনালোকে ধনিয়া চাটনিও খাব পাৰে ধনিয়া চাটনিৰ লগত খাই বহুত ভাল লাগে আৰু দেখিছেনে এতিয়া কালাৰটো আৰু বেছি ধুনীয়া হৈছে এনেদৰে গুটেইখিনি ফ্ৰাই কৰি ল'ব আৰু বাকি যিখিনি আছে এইখিনি গুটেইখিনি ফ্ৰাই কৰি ল'ব এয়া আজিৰ চিকেন ফ্ৰাইড ৰেডি আৰু দেখিছেনে ইয়াৰ কালাৰটো ইমান ধুনীয়া হৈছে তেন্তে আমি খাই লওঁ ও দৈ মেনা কেনেকুৱা হৈছে খাবলৈ ভাল লাগিছে টেষ্টি হৈছে দিয়া তেন্তে এয়া খাবলৈ লৈছো চিকেন ফ্ৰাই আৰু মই অলৰেডি এটা খালোৱে খাবলৈ ইমানে টেষ্টি হৈছিল নহয় খাই বহুত ভাল লাগিলে আৰু এতিয়া চাহৰ সৈতে খাবলৈ লৈছো সন্ধিয়া আৰু আজিৰ ব্লগটো যদি আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব তেন্তে বাই বাই